MP Kilik a Farman Aphan MLA Dr. Numal Mumin Pen Lamthe isi Pini ni phai kebar ni ada por phai sir kebra achite ma por malom Pherangke tum kahomri damahot MLA Dr. Numal Mumin Pen Pherangke thengnuk nangkaning je donatengki non ke bangji MP Kilik alongke Congress AP Chelsea lapen GSP a party atumke nang haidunun e pusi thanpon lapen MEC ang hoy ningkan isita chipa haidun thekthele non MP nangke thordun ke amang sika heman loputa AP Chelsea lapen Congress a party atumaphan MLA Dr. Numal Mumin Pen hupon lapen anparta Joyram Inglengta aprang ke BJP along ke dotang bang pulo alang lita BJP along do thekhe a joini opai kabisi Congress a party along ki dunchot lapen AP Chelsea ke Karbiang long along anbet kaprek along ke ave inte ko pusi MP ke mandun un po pusi MLA ningjepon tangte langpon iksina MLA kaningjepon alamthe Congress kota kota আছে দূর দূর জঙ্গলত সোমাই গৈছে কংগ্রেস কংগ্রেসটো নাই এতিয়া সব জয়েন কৰিলে ক্লিংডুং ইনটো জয়েন কৰিলে আগৰ হয়নে না এতিয়া কংগ্ৰেছত নাই কাৰণে আমাৰ এইটো জগত ইংটিক লৈ গৈছে জগত ইংটিকটো অৱস্থাই নাই তেনেকুৱা মানুহ লুকিলে ক'ত গৈছে জয়ৰাম ইংলেণ্ড বিজেপিত আছিলে তেওঁ বিজেপি 5 বছৰ MLA খালে MLA খাই কাম কৰিলে ভাবিছে কাম কৰিলে MP হ'লে বেছি কৰিব পাৰিব কাৰণ কেতে দেখিছে কংগ্ৰেছত সোমাই পেলাই মানুহবিলাকতো সি গৈ বিজেপিত থাকোঁতে তাক ভাল পাইছিলে এতিয়া আহিছেতো কৈছে আমিতো চব বিজেপি কৰি আছে তুমিতো কংগ্ৰেছ গৈছে আমাৰ উপায় নাই বুলি কৈছে এতিয়া জয়ৰাম ইংলেণ্ডটো মিছা হ'ল ক'ত হ'ব কেণ্ডিডেটটো এটা ভোটেই নাপাব 1 লাখো ভোট নাপাব কংগ্ৰেছটো যাতে কেনেকুৱা হ'ব কংগ্ৰেছ দূৰ দূৰ পৰা নাইকিয়া হৈ গৈছে চাফা আৰু APSCটো অকল ট্ৰাইবেল নন ট্ৰাইবেল প্ৰটেষ্ট কৰে ইটোতো ট্ৰাইবেলো থাকিব নন ট্ৰাইবেল থাকিব চব মিলি কাম কৰিব লাগিব হয়নে নহয় কাৰ্বি আংলংটো যেতিয়া ডিষ্ট্ৰিক্ট বনিছিলে 1951-52 তেতিয়া শিৱসাগৰৰ পৰা আধা নগাঁৱৰ পৰা আধা আনি পেলাই তাৰপিছত কাৰ্বি আংলংটো মিলাই ডাঙৰ কৰি পেলাই বনাইছে এতিয়া তহঁতি যাবি বুলি ক'লে বোলে কেনেকুৱা হ'ব হয়নে নহয় চব মিলি জুলি খাব লাগিব আৰু কাৰ্বি আংলং ডেভেলপ কৰিব লাগিব এতিয়া আৰ্টিকল 244 কথা আছে এইটো মানুহ কথা পাতি আছে এইবিলাকো আমাৰ মানুহবিলাকৰ চিন্তা আছে এইবিলাকো ভালকৈ চিন্তা কৰিব লাগিব এতিয়া কাৰ্বি আংলঙত যেনেকুৱা চলি আছে বিজেপিৰ কাৰণে ইমান ভাল হৈছে আমি স্কুল বনাইছে কলেজ বনাইছে আমাৰ ইয়াতে ছায়েন্স কলেজ আহিছে নাই দেইথৰৰ মডেল কলেজ হৈছে নাই এতিয়া দেইথৰৰ মানুহবিলাক আগতে গোলাঘাট যাব লাগে নহ'লে যোৰহাট যাব লাগিব এতিয়াতো তাতে পঢ়িবলৈ পাইছোঁ এইটো কাৰ বিজেপিৰ দিনতে আনিছে এইটো কলেজটো আমিয়ে আনিছোঁ আমি MLA হোৱাৰ পিছত আগতে এইটো ক্লেণ্ডং এমপি MLA হৈ থাকোঁতে জগত হৈ থাকোঁতে একটা স্কুল বনাইছে নেকি আমাৰ যিটো ভৰ্তি এতিয়া চাবি কয়লা মাটিটো স্কুল বনি আছে শুনিছে নাই এইটো কি কয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ডিৰিঙত বনি আছে ৰেচিডেঞ্চিয়েল স্কুল দলামাৰাত বনি আছে আমাৰ মডেল স্কুল টি গাৰ্ডেনৰ ভিতৰতে এতিয়া আমাৰ নামঘৰত আমি স্কুল হৈ গ'ল এতিয়া লেংগুৱেজ স্কুল হৈ গ'ল এতিয়া আকৌ বৰ্ডাৰ এৰিয়াত চানডেম মাৰ্কেটৰ ওচৰতে স্কুল দিছোঁ আমি হয়নে নহয় আৰু এতিয়া এইখিনি খটখটিটো স্কুল বনি আছে এইটো নেতাজী সুভাষ চন্দ্ৰ বোস ৰেচিডেঞ্চিয়েল স্কুল কিমান হৈছে আৰু দলামাৰাত নেতাজী সুভাষ চন্দ্ৰ বোস স্কুল আৰম্ভ হৈছে কাম 1 বছৰ 2 বছৰ ভিতৰত বিল্ডিং হৈ গ'লে স্কুল ষ্টাৰ্ট কৰি আমিতো স্কুলো আনিছে কলেজো আনিছে ছায়েন্স কলেজ হস্পিটেলো বনি আছোঁ এতিয়া কয়লা মাটি যাবি না চব আমাৰ ট্ৰাইবেল মানুহ থকা জেগা বজাৰ কিমান ভাল হৈছে তাতে 10 বেডেড হস্পিটেল বনি আছে বনিছেনে নাই চাবি সেইবিলাক নিউজ বনাব লাগে ধুমধাম বিজেপিৰ দিনত কংগ্ৰেছ দিনত কি কাম কৰিলে চব মেকেজাং MP মেকেজাং MLA কাম নকৰে আমাৰ বিজেপিটো ক'ত মেকেজাং 10 মিনিট বহিব নোৱাৰে এতিয়া মানুহ আহিছে মানুহৰ লগত কথা পাতিবলৈ কাৰণে সময় নাই নিচিনা হৈছে কাম কৰি থাকিব লাগিব এতিয়া বিজেপিৰ টাইমত কাম হৈছে মানুহ ভাল পাইছে এইবিলাক বাদ্যবিলাক সুধিছে কিমান অৰুণোদয় পাইছে ৰেচন কাৰ্ড পাইছে চাউল পাইছে ল'ৰা ছোৱালী পঢ়িবলৈ কাৰণে সুবিধা পাইছে আমি স্কলাৰশ্বিপো দিছে MLA ফাণ্ডৰ পৰা ডেপুটি স্পীকাৰ ডিছকাশ্যন ফাণ্ডৰ পৰাও দিছে চব মানুহ খুচ হৈ আছে আৰু ইয়াতে ক'ত কংগ্ৰেছ আহিব নেকি আপোনাৰ মতে আহিব নেকি আপোনাৰ মতে ছাৰ গোটেইখিনি কংগ্ৰেছ মানে চলচিকেইটা ভিতৰ দি হাৱা আমাৰ ওচৰতে সেইকাৰণে আপোনাৰ লগত মানে কংগ্ৰেছ আৰু APSC মিলি গৈছে নেকি মিলাটো মিলা নাই তো সেনেকৈ আমাৰ কাণত আহি পাইছে তেনেকুৱা কাণত আহিছে মানে এবছৰ LPSCকেইটা আৰু কংগ্ৰেছকেইটা ভিতৰত অলপ কিবা কৰি আছে আৰু কংগ্ৰেছ অলপ ভোট দিব APSC অলপ ভোট দিব ইলেকশ্যন খেলিতো অলপ ভোট দিব APSC নিজৰ চিম্বল টৰ্চ লাইটটো কোনোবা ইণ্ডিপেণ্ডেণ্ট এটাই লৈ গ'ল হয়নে সিহঁতৰ
চিম্বলটোৱে চুৰ কৰিলে এতিয়া আৰু ক'ত APSLC থাকিব নিজৰ চিম্বলটোকে বচাব পৰা নাই APSLC আৰু সেইটো ভোট বচাব পাৰিব নাই কালি মই নীলিপ গৈ আহিছে চব ট্ৰাইবেল মানুহবিলাকতো বিজেপিহে কয় গতিকে ট্ৰাইবেল নন ট্ৰাইবেল কৰিলেও গম পাই গৈছে এইটো কমিউনেল পলিটিক্সটো APSLC কৰিছে সেইকাৰণে মানুহবিলাক চব বিজেপিৰ ফালেহে ভাল পায় এতিয়া বিজেপিৰ ফালে চাউল খাব পাইছে ঘৰ পাইছে পায়খানা কৰিবলৈ টয়লেট বি পাইছে হয়নে নহয় আকৌ এতিয়া অৰুণোদয় পাইছে আকৌ এতিয়া আমি আয়ুষ্মান ভাৰত কাৰ্ড 5 লাখ ট্ৰিটমেণ্ট কৰিবলগীয়া এভৰি ইয়েৰ পায় বেমাৰ হ'ব নালাগে মই নকয় বেমাৰ হওক বুলি কিন্তু হৈ গ'লেতো ছাগলী বেচিব কুকুৰা বেচিব ঘৰ মাটি বেচিব এতিয়াতো মোদী কাৰ্ড আয়ুষ্মান ভাৰত কাৰ্ড ল'লে এইটো ট্ৰিটমেণ্টৰ 5 লাখ লগে ফ্ৰী হৈ যায় এইটো ভাল হৈছে নাই কংগ্ৰেছ দিনত কোনোবা পাইছিলে নেকি এইবিলাক আপুনি চাবিচোন বিচাৰিবলৈ ক'ত পাব এটাও নাপায় এতিয়া APSLC আহিলে কি হ'ব APSLC আহি পেলাইতো কাৰ্বি আংলংটোক বেছি দিব লাগিব সিহঁতৰতো ক'ত আছে পইচা আছে নেকি দিল্লীতো নাই দিছপুৰতো নাই ডিপুতো নাই একটা MSC জিকিব নোৱাৰে আৰু MP জিকাৰ সপোন দেখে নেকি কংগ্ৰেছ MSC একটা জিকিছে নেকি ইয়াৰ পৰা একটা জিকিছে নেকি জিকা নাই কংগ্ৰেছ একটা MSC জিকিব নোৱাৰে APSLC একটা MSC জিকিব নোৱাৰে আৰু সপোনটো দেখিছে MP ক'ত হ'ব আমাৰ 26টা MSC আছে 26টা জিকা MSCটো আকৌ জিকিম না আমি আকৌ জিকিলে এইটো কোনটো জিকিব হাতে ভোটটো জিকিবলৈতো অংকই নাই আৰু মানুহ দুখীয়া মানুহ চব মানুহ বিজনেছমেন চববিলাক বিজেপি ভাল পাইছে মহিলাবিলাকো বিজেপি ভাল পাইছে ইউথবিলাকো এতিয়া আমি 2 লাখকৈ এইটো লোন দিম তাৰে 50% মাফ 50% ঘূৰাব লাগিব এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপ কৰিবলৈ স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি হাতত লৈছোঁ ইউথবিলাকক ট্ৰেইনিং এইটো কুলিগাঁও ITIটো হৈছে কম্পিউটাৰ ছেকশ্যনটো ষ্টাৰ্টেই হৈ গ'ল বাকীখিনিও এতিয়া মই 1.67 লাখ টাটা মেমৰিয়েলৰ পৰা আনিছোঁ টাটা ট্ৰাষ্টে আমাক দিছোঁ এইটো ইমান ডাঙৰ এটা ৱৰ্কশ্বপ বনাইছোঁ তাতে ট্ৰেইনিংবিলাক হ'ব আমাৰ ল'ৰাবিলাক মিস্ত্ৰী শিকিব কাৰ্পেণ্টাৰ শিকিব প্লাম্বাৰ শিকিব এইবিলাক কৰি কাম ইনকাম কৰিব পাৰিব এইবিলাকে চিন্তা কৰিব লাগে কংগ্ৰেছ আৰু APSLC এইবিলাক চিন্তা কৰে নেকি সিহঁতে কৈছে নেকি খালি বিজেপিটো বেয়া হেম্পেৰাক আনিম একটা APSLC মানুহ গৈ পেলাই হেম্পেৰাক আনিব পাৰিব নেকি আমি ইমান কষ্ট কৰি এতিয়ালৈকে পৰা নাই হয়নে নহয় তো কংগ্ৰেছটোতো মিছা কথা কয় কংগ্ৰেছটো মিছা কথা কয় একদম ৰাজীৱ গান্ধী কৈছে মিছা কথা কয় হয়নে নহয় কৰাপশ্যন ৰাজীৱ গান্ধীকে কৈছে 1 টকা পঠাই দিলে কৈছে 85 পইচা খাই দিয়ে 15 পইচাহে পাব্লিক পায় আমাৰতো 1 টকা পঠালে 1 টকা ডিবিটি একাউণ্টত সোমায় অৰুণোদয় পোৱা মানুহকেইটা সুধি চাবিচোন একাউণ্টত সোমায়নে নাই এইটো দালাল দিব নোৱাৰে না ঘৰ বনাইছে একাউণ্টত সোমাইছে ভাল কাম আছে ৰাস্তা চাবি নাই এইটো ব্ৰিটিছে বনাইছিলে ৰাস্তা আজি আমি MLA হোৱাৰ পিছতে ৰাস্তাটো বনিছোঁ নহ'লেতো ৰাস্তাও নহয় ঠিক এনেকুৱা অৱস্থা এতিয়া বৰপুং তাৰাপুং ৰাস্তা আজি APSLC মানুহবিলাক তাতে কেম্পেইন কৰিব যায় কোনে ৰাস্তাত যায় আমি